মানুহৰ জীৱনৰ কিছুমান কাম কিছুমান কথা একেবাৰে সহজ নহয় গতিকে আহক আজি ভিডিঅ'টোত কথা পাতিম তেনেকুৱা সহজ নোহোৱা কিছুমান কথা মানুহৰ বাবে সহজ নহয় অচিনাকিজনৰ লগত হঠাতে চিনাকি হোৱাটো সহজ নহয় বন্ধুৰ বন্ধুত্ব বান্ধি ৰখাটো সহজ নহয় এটা সম্পৰ্ক সঠিক কৰি ৰখাটো সহজ নহয় আপোনাক আপোন বুলি চিনাকি দিয়াটো সহজ নহয় এজন ব্যক্তিৰ সাহস হিচাপে থিয় হোৱাটো কিন্তু এতিয়া সহজ কি সহজ হয় মানুহক কষ্ট দিয়াটো সহজ হয় মানুহৰ পৰা আঁতৰি ৰখাটো সহজ হয় অচিনাকি হোৱাটো সহজ হয় মানুহক ভাঙি পেলোৱাটো সহজ হয় সাহস নিদিয়াটো সহজ হয় কাৰোবাৰ সপোন ভাঙি পেলোৱাটো গতিকে এই সহজে হৈ যোৱা কামবিলাক আমি সহজেই কৰি পেলাওঁ কিন্তু যিবিলাক কাম আমাৰ বাবে সহজ নহয় যিবিলাক কাম কৰিবৰ কাৰণে আমাৰ সময় লাগিব আমি ট্ৰাই কৰিব লাগিব আমি সেইবিলাক কাম কিন্তু নকৰোঁ গতিকে এটা সম্বন্ধ এটা সম্পৰ্ক ধৰি ৰখাৰ ক্ষেত্ৰত এই সহজে নোহোৱা আমাৰ যিবিলাক কাম সেই কামবিলাকে আমাক সহায় কৰে গতিকে আজি আমি গম পালোঁ যে আমি সহজে কি কৰিব পাৰোঁ আৰু সহজে আমি কি কৰিব নোৱাৰোঁ আজি ভিডিঅ'টো মই ইমানতে সামৰি মাৰিব লাগিব আশা কৰিছোঁ আপোনালোকে শুনি ভাল পালে আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক আৰু আপোনালোকে ছাপোৰ্ট কৰক যাতে চেনেলটো আগুৱাই যাব পাৰে ধন্যবাদ